Hey everyone, good morning আৰু আপোনালোক সকলোকে মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি একেবাৰে ৰাতিপুৱাই কেমেৰা হাতত লৈছোঁ আৰু এতিয়া বাজিছে 4:22 আৰু বহুত সময় হোৱা নিচিনা হৈ গৈছে। আচলতে আজিকালি বহুত সোনকালে পোহৰ হয়, গতিকে এতিয়া বেছি সময় হোৱা নাই, 4:22 হৈছে আৰু মই সোনকালে উঠিছোঁ আজি। আমাৰ কোনো উঠাই নাই আৰু ভাবিছোঁ আজি আপোনালোকক গোটেই দিনটো মই কি কৰোঁ সকলোখিনি দেখাই থাকিম আৰু তেতিয়াহ'লে আপোনালোকে ভিডিঅ'খিনিটো শেষলৈকে চাই থাকিব। সোনকালে উঠি খুবেই ভাল লাগে, বতাহ মাৰি থাকে ধুনীয়াকৈ আৰু চৰাই চিৰিকটি মাত তাতে আৰু হুলস্থুলো নাই, গতিকে এইকণ সময় মোৰ খুবেই প্ৰিয়। এতিয়া অকণমান খোজকাঢ়িম মই, কাৰণ কোনো উঠাই নাই। আৰু আপোনালোকক এটা বস্তু দেখাই দিওঁ, চাওকচোন, এইফালে চাওক, পাতটো দেখিছেনে? আমাৰ গোটেই বতাহত পাত পৰি একেবাৰে অৱস্থা বেয়া হৈ আছে। এতিয়া মই ভাবিছোঁ এইখিনি সাৰিব লাগিব কোনো নুঠোঁতেই। মই অকণমান খোজকাঢ়ি বাটটো সাৰিলোঁ, তাৰপিছত আপোনালোকক মই এতিয়া লগ পাই আছোঁ। চ' ফ্ৰেণ্ডছ, সদায় ৰাতিপুৱা মোৰ পানী এগিলাচৰ সৈতে দিনটো মোৰ আৰম্ভ হয় আৰু এতিয়া মই এই পানী গিলাচ খাম আৰু চ' ফ্ৰেণ্ডছ, ব্ৰাছ কৰি মেলি মই আহি গ'লোঁ আৰু এতিয়া মোৰ হাতত আছে এয়া পানী গিলাচ আৰু মই এতিয়া খাম। আচলতে মই সদায় পানী খাওঁ, মোৰ পানী গিলাচৰ সৈতে দিনটো আৰম্ভ হয়। আৰু আপোনালোকে মোৰ ভইচটো শুনি পাইছে নাই নাজানো, মানে ইমানেই বৰষুণ দিছে নহয়, ইমান ধুনীয়া হৈ আছিল বতৰটো আৰু তৎক্ষণাত ইমান ডাঙৰ বৰষুণ দিছে। মোৰ কথাবোৰ আপোনালোকে শুনিছে নাই মই নাজানো বাৰু, বহুত ডাঙৰকৈ বৰষুণ দি আছে আৰু মই আপোনালোকক অকণমান দেখাই দিওঁ, চাওকচোন ইমান ডাঙৰকৈ বৰষুণ দিছে নহয়। বাৰিষাৰে ভৰসা হোৱা বুকুতে নামি চোৱা, তাতে তুয়ো ভিজিম মৰমতে বাৰে বাৰে। এতিয়া মই বনাবলৈ লৈছোঁ মোৰ আৰু পাপাৰ কাৰণে চাহ। পানী ধুনীয়াকৈ উতলি আছে আৰু তাত কেইটামান মই তেজপাত দি দিছোঁ। আচলতে ৰাতিপুৱা চাহকাপত মই আদা থাকিলে আদা বা তেজপাত দি দিওঁ, খাবলৈ ভাল হ'বৰ কাৰণে। এতিয়া চাহপাত দি দিম লাহে লাহে আৰু তাৰপিছত মোৰ চাহ একেবাৰে ৰেডি হৈ যাব। মোৰ চাহ একেবাৰে ৰেডি হৈ গ'ল, এতিয়া মই খাই লওঁ আৰু মই ৰাতিপুৱা সদায় লাল চাহেই খাওঁ, মানে ৰঙা চাহ। খাই লৈ পেলাই আপোনালোকক তেতিয়াহ'লে লগ পাই আছোঁ। হে ফ্ৰেণ্ডছ, এতিয়া মই আপোনালোকক এটা নতুন বস্তু দেখাম, যিটো মই কালি কিনি আনিছিলোঁ আৰু বস্তুটো হৈছে এইটো নিউ ফোনটো হৈছে ভিভ' Y31 আৰু এতিয়া মই আপোনালোকৰ আগত এইটো খুলি দেখাম কি আছে। চ' ফাৰ্ষ্ট আমি পাইছোঁ মোবাইল কাভাৰ, তাৰপিছত ফোনটো হৈছে এইটো, কিমান ধুনীয়া চাওক, ধুনীয়া এটা শ্বাইনিং কৰি আছে আৰু পাছফালটো দেখিবলৈ খুবেই ধুনীয়া হয়, চাওক, মোৰ হাতত খুবেই ধুনীয়া লাগিছে। আৰু এইটো হৈছে ৰিচিপ্টটো আৰু চিম খুলিবৰ কাৰণে পিনটো আছে আৰু সকলো মোবাইলতে যিটো চাৰ্জাৰ থাকেই, চাৰ্জাৰ আৰু সকলো মোবাইলতে কিন্তু এয়াৰফোন দিয়া নাযায়, কিন্তু এই মোবাইলটোত এয়াৰফোন দিয়া হৈছে, গতিকে এক্সট্ৰাকৈ আমি কিনিব লগা হোৱা নাই, গতিকে মোৰ খুবেই ভাল লাগিছে। আৰু এই ফোনটোৰ কেমেৰা কোৱালিটি হ'লে খুবেই ভাল। কোনোবাই যদি এতিয়া নিউ ফোন কিনিম বুলি ভাবিছে এইটো কিনিব পাৰা, কাৰণ ছোৱালীবিলাকেতো কেমেৰাটোত বেছি গুৰুত্ব দিয়ে, ফটো ভাল উঠিব লাগে, গতিকে এইটো কিনিব পাৰা। কেমেৰা কোৱালিটি সঁচাকৈ খুবেই ভাল। মই এইকাৰণে দেখাইছোঁ যে কোনোবাই যদি এতিয়া নিউ ফোন ল'ম বুলি ভাবিছে এইটো ভিভ' Y31 এইটো ল'ব পাৰা, খুব ভাল হয়। ফ্লিপকাৰ্টত চাৰ্চ কৰিলেই হ'ল, তাত প্ৰাইচটো দিয়া আছে, সেইমতেই ল'ব আৰু ইউটিউবত চাই ল'লেই হ'ল, ধুনীয়াকৈ দিয়া আছে সকলোখিনি, গতিকে সেইকাৰণে মই দেখাইছোঁ। খুব ভাল লাগিছে মোৰ ফোনটো, গতিকে আপোনালোকে কোনোবাই ল'ম বুলি ভাবিলে ল'ব পাৰে। এতিয়া মই যাওঁ মোৰ ব্ৰেকফাষ্ট কৰিবলৈ আৰু ব্ৰেকফাষ্টত কি আছে আজি মই আপোনালোকক সকলো দেখাম, ব'লক তেতিয়াহ'লে যাওঁ এতিয়া। আজি মোৰ ব্ৰেকফাষ্টত আছে এয়া 2খন ৰুটি আৰু তাৰ লগত আছে এয়া মটৰ পনীৰ আৰু অলপমান দৈ লৈছোঁ আৰু এটা ডিম, গতিকে এয়া মই খাই লওঁ, তাৰপিছত আপোনালোকক লগ পাই আছোঁ আকৌ। I used to believe we were burning on the edge of something beautiful, something beautiful.
দেখিছো তোমাক সেউজেৰে ভৰা এখনি পথাৰ চকুৰে নমনি নেদেখা শিপা মৰমে আৱৰা হিয়াৰে বাসাৰ কতনো কবিতা দেখিছো তোমাক যতনে সংগোপনে সাঁচি ৰখা প্ৰেমৰ কবিতা তুমি মোৰ জীৱনৰে যৌৱনৰে প্ৰভাতিৰ সোণালী কবিতা হৃদয়তে সযতনে সংগোপনে সাঁচি ৰখা প্ৰেমৰ কবিতা তুমি মোৰ জীৱনৰে যৌৱনৰে প্ৰভাতিৰ সোণালী কবিতা মোৰ কামনাৰ মোৰ বাসনা তুমি ছবি মৰম খনা তুমি জানা নে জানা তুমি জানা নে জানা মোৰ কামনাৰ মোৰ বাসনা তুমি ছবি মৰম খনা তুমি জানা নে জানা তুমি জানা নে জানা মই এতিয়া ওলাই লৈছোঁ কাৰণ ক'তো যাবলৈ ওলোৱা নাই দেই কৰোণাৰ সময়ত ক'তো নাযাওঁ ঘৰতে আছোঁ মই ওলাই লৈছোঁ কাৰণ ৰিলছ কেইটামান বনাব লৈছোঁ বহুত দিন হ'ল ইনষ্টাগ্ৰামত ৰিলছ বনোৱাই নাই আজি ভাবিছোঁ বতৰটো অকণমান ঠাণ্ডা পেলাইছে ৰিলছ বনাই লওঁ আপোনালোকে যদি মোক চাব বিচাৰে দেন ইনষ্টাগ্ৰামত মোক ফ'ল' কৰিব লাগিব মোৰ ইনষ্টাগ্ৰাম আইডি হৈছে মিঠু বৰা 414 তাত গ'লেই হ'ব আৰু তেতিয়াহ'লে মই এতিয়া বনাই লওঁ তাৰপিছত আপোনালোকক লগ পাই আছোঁ पे मेरी है दावेदारियां तुझसे है दिल की साझेदारियां तेरे बिन सांसें लूं तो जी ना सकूं अब तू ही बता क्या मैं करूं क्या करूं क्या करूं Girl I need you Girl I need you Girl I need you Never leave you Girl I need you Girl I need you Girl I need you Never leave you सुबह से शाम तक लम्हे बाहों में तेरी गुजारूं चेहरा तेरा सामने रख के इस दिल में आज उतारूं हो 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 आंखों का नशा गुलाबी अब रहा न जाए जरा भी दूधे पर मिश्रण पी लूं तेरे नाम का बनूं शराबी उतरे ना तेरी खुमारी भूलूं मैं दुनिया सारी हो गर्ल every time I see you बढ़ती जाए बेताबी Girl I need you Girl I need you Never leave you Girl I need you Girl I need you Girl I need you Never leave you तेरी नजरों की तरफ नजरें अब मुड़ने लगी क्या मैं करूं क्या करूं क्या करूं হে গাইজ মোৰ ভিডিঅ' বনাই কমপ্লিট হৈ গ'ল আপোনালোকে যদি চাব বিচাৰে তেতিয়াহ'লে ইনষ্টাগ্ৰামত গৈ চালেই হ'ব আৰু অৱস্থা বেয়া হৈ গ'ল ঘামি জামি কাপোৰ চেঞ্জ কৰাগৈ নাই বাৰু কৰিমগৈ আৰু আজি ভাবিছোঁ ভিডিঅ'টো ইমানতে সমাপ্ত কৰোঁ কাৰণ অলৰেডি বহুত দীঘল হ'লেই আপোনালোকৰ যদি ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে লাইক এটা কৰি দিব আৰু যিসকলে এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব কিন্তু তেতিয়াহ'লে আজিলৈ ভিডিঅ'টো ইমানতে সামৰোঁ থেংক ইউ ছ' মাছ বাই বাই लम्हे मैंने तेरे लिए है रख दिए दिल ही तुझको दे दिया है इन कुछ लिए तेरी नजरों की तरफ नजरें अब मुड़ने लगी क्या मैं करूं क्या करूं क्या करूं